হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত মই ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজি আপোনালোকলৈ কেইযোৰমান অসমীয়া চাদৰ মেখেলা আনিছোঁ। এই চাদৰ মেখেলাৰ ভিতৰত আপোনালোকে চিলেকশ্যন কৰক আৰু মই দিয়া হোৱাটছআপ নম্বৰ আপোনালোকে অৰ্ডাৰ দিয়ক। অতি কম মূল্যতে এইবিলাক চাদৰ মেখেলা পাব। এচি কটন, নুনি কটন, কপাৰ গুণা, মিক্স পাট, মিক্স টচৰ মেখেলা আৰু বহুত ধৰণৰ চাদৰ মেখেলা আপোনালোকে পাব। যদিহে আপোনালোকক চাদৰ মেখেলা লাগে তেতিয়াহ'লে মই দিয়া হোৱাটছআপ নম্বৰ আপোনালোকে অৰ্ডাৰ দিব পাৰে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া এইবিলাক চাদৰ মেখেলা? এইযোৰো খুব ধুনীয়া চাদৰ মেখেলা। এইযোৰ মিক্স পাট হয়। আপোনালোকৰ যদি এই চাদৰ মেখেলা ল'বৰ ইচ্ছা আছে, একদম কম ৰেটতে পাব। SM টেক্স চুৰটত, তাত ডাইৰেক্ট মেনুফেকচাৰিং কৰা হয়। কেছ এণ্ড ডেলিভাৰী এভেইলেবল, অল ইণ্ডিয়া শ্বিপিং চাৰ্জ ফ্ৰী। দেখিছেনে? যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব একদম নাপাহৰিব। আজিলৈ দিছোঁ। জয় আই অসম।